নমস্কাৰ বন্ধুসকল, বিনা OTP আৰু মোবাইল নোচোৱাকৈ আপোনালোকে ঘৰৰ বহিয়ে আপোনালোকৰ গাৰ্লফ্ৰেণ্ডৰ বা বয়ফ্ৰেণ্ডৰ বা আপোনালোকৰ ৱাইফৰ বা হাজবেণ্ডৰ আপোনালোকে মোবাইলৰ হোৱাটছএপৰ কি বুলি কয় এইটো প্ৰফাইল চাব পাৰিব, মেছেজ চাব পাৰিব এই ট্ৰিকটোৰ সহায়েৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যাতে এই ট্ৰিকটো আপোনালোকে বেয়া কামত ব্যৱহাৰ নকৰে। এই ট্ৰিকটো হৈছে অকল এডুকেশ্যন পাৰপাছৰ কাৰণে বনোৱা হৈছে। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এই ৰিকুৱেষ্টটো মই কৰিলোঁ, প্লিজ আপোনালোকে এই ট্ৰিকটো বেয়া কামত ব্যৱহাৰ নকৰিব। তে বলক আমি চাওঁ। তাত আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুন হয় তেতিয়াহ'লে আপোনালোকে লাইক কৰি দিব, এটা লাইক কৰি দিব। তাৰপিছত ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব ফ্ৰী হয়। তাৰপিছত বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ এনেকুৱা টেকনিকেল ৰিলেটেড ভিডিঅ'বোৰ আপোনালোকে পাই থাকে ডেইলি। তো আৰু এটা লাষ্টত আমি কি কৰিব, কমেণ্ট এটা কৰি দিব। কমেণ্ট কৰিলে আপোনালোকৰ এটা কমেণ্টে আমি বহুত সঁহাৰি পাওঁ, বহুত সাহস পাওঁ নতুন নতুন ভিডিঅ'বোৰ আপলোড দি থাকিবলৈ। তো ফ্ৰেণ্ড বলক আপোনালোকক দেখুৱাই দিওঁ আপোনালোকে কি এপছ ডাউনলোড কৰিব লাগিব। পোনপ্ৰথমে আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব আৰু সেই এপছটোৰ নাম হৈছে আনচিন এপছ। মোৰ ডাউনলোড কৰাই আছে বাৰু, আপোনালোকক মই দেখুৱাই আছোঁ যে এই আনচিন এপ্লিকেশ্যনটো কেনেকৈ ব্যৱহাৰ কৰে। আপোনালোকে মনত ৰাখিব, আনচিন এপ্লিকেশ্যন আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি দিব। এই মই আনচিন এপ্লিকেশ্যন খোলাৰ লগে লগে আপোনালোকে মই দেখিব এটা ইনষ্টাগ্ৰাম আছে, বহুত বিভিন্ন ধৰণৰ বস্তু আছে আহিব। এইগিলাখন আপোনালোকক এইবোৰ নালাগে। আপোনালোকে কি কৰিব, আপোনালোকে হোৱাটছএপ দেখিছে ন, হোৱাটছএপ এইটোত টিপি দিব এবাৰ। টিপি দিয়াৰ পিছত নেক্সটটো টিপি দিব। নেক্সট টিপি দিয়াৰ পিছতে আপোনালোকৰ প্ৰায় কাম হৈ গ'ল। আপোনালোকে নিজে গম পাব, আনচিন এপ্লিকেশ্যন ডাউনলোড কৰাৰ পিছতেই গম পাব। প্ৰায় 99% কাম আপোনালোকৰ হৈয়ে গ'ল। আপোনালোকে হোৱাটছএপত আপোনালোকে কি কৰিব, ছেটিংছত যাব লাগিব। ছেটিংছত সেইটো দিয়াৰ পিছত আপোনালোকে ছেটিংছত যাব লাগিব। এবাৰ ছেটিংছত টিপি দিয়ক। ছেটিংছত টিপি দিয়াৰ পিছত আপোনালোকে কি কৰিব, হোৱাটছএপটো আপোনালোকে ক্লিক কৰাই টিপি থোৱাই আছে, কৰাই আছে। আপোনালোকে মেছেঞ্জাৰতো এবাৰ টিপি দিব যাতে মেছেজবোৰ আপোনালোকে পায়। গতিকে আপোনালোকে নিশ্চয় গম পাইছেই যে এইটো কেনেকৈ ব্যৱহাৰ কৰে, আপোনালোকে নিশ্চয় গম পাব। মই দেখিলোঁ এতিয়া হোৱাটছএপত টিপি দিয়াৰ পিছত আপোনাৰ ন' মেছেজ ৰিচিভ হৈ যায়। এতিয়া বৰ্তমান কোনো মেছেজ কৰা নাই মোৰ গাৰ্লফ্ৰেণ্ডক মই মোবাইল হেক কৰিছোঁ, বৰ্তমান কোনো কৰা নাই। এতিয়া কৰিছে, আহি গ'ল মোৰ গাৰ্লফ্ৰেণ্ডক মেছেজ কৰিছে। এয়া চাওক হাই হেল্ল' মেছেজ কৰিছে কোনোবাই। কিন্তু আপোনালোকে ইয়াতে মেছেজটো অকল চাব পাৰিব, কিন্তু ৰিপ্লাই কৰিব নোৱাৰিব। আপোনালোকে ইয়াৰ পৰা মেছেজ ৰিপ্লাই কৰিব নোৱাৰিব, অকল আপোনালোকে চাব পাৰিব। তো বন্ধুসকল, নিশ্চয় আপোনালোকে এই আনচিন এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত আপোনালোকে নিজে কিছুমান কাম কৰিব লাগিব, নিজে গম পাব কেনেধৰণৰ। অতি সহজতে হয় এই এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত অতি সহজতে হয়, আপোনালোকে বেছি হেৰি নহয়। তো বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ফ্ৰেণ্ড, বিদায় ল'লোঁ, আপোনালোকৰ বিদায় মাগিলোঁ আপোনালোকৰ পৰা। আপোনালোকৰ লাষ্ট এবাৰ কওঁ, সেই এপছটোৰ নাম হৈছে আনচিন। ধন্যবাদ।